গৌৰীপুৰ সমষ্টিত নতুন দিগন্তৰ সূচনা হ'ব কংগ্ৰেছৰ 2026ত গৌৰীপুৰ সমষ্টি দখলৰ লক্ষ্য প্ৰদেশ কংগ্ৰেছৰ 1991 চনৰ পিছত আকৌ দখল কৰিব পাৰিবনে গৌৰীপুৰ সমষ্টি 26ত AIUDFৰ সৈতে যুঁজ হ'ব গৌৰীপুৰ সমষ্টিত গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ আছে বহু কেইজন আশাবাদী প্ৰাৰ্থী তাৰে ভিতৰত অন্যতম শক্তিশালী প্ৰাৰ্থী নুৰুদ্দিন আহমেদ 2026ত কাক বিচাৰে গৌৰীপুৰ সমষ্টিৰ ৰাইজে কমেন্টত জনাওক আপুনি গৌৰীপুৰ বিধানসভা সমষ্টিত বিধায়ক হিচাপে কাক বিচাৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ তথা ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশিষ্ট সমাজসেৱক নুৰুদ্দিন আহমেদ ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে নুৰুদ্দিন আহমেদৰ গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ দিনে নিশাই পৰিশ্ৰম কৰি আছে নুৰুদ্দিন আহমেদে ইয়াৰ উপৰিও নুৰুদ্দিন আহমেদৰ পত্নী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন জিলা পৰিষদৰ সদস্য নুৰুদ্দিন আহমেদ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী ৰাইজৰ মাজত থাকি কাম কৰিছিল নুৰুদ্দিনে দিনে নিশাই ৰাইজৰ কাষত থিয় দিছিল নুৰুদ্দিন আহমেদে লোকসভা নিৰ্বাচনত গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা AIUDFৰ ভেটি দুৰ্বল কৰি কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাত অগ্ৰণী ভূমিকা আছে সমাজসেৱক নুৰুদ্দিন আহমেদৰ ইয়াৰ উপৰিও এইবাৰ হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত দুটাকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যক দিনে নিশাই পৰিশ্ৰম কৰি জিকাইছে নুৰুদ্দিন আহমেদে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যদি এই সমষ্টিত নুৰুদ্দিন আহমেদক 2026ত কংগ্ৰেছৰ টিকট দিয়ে তেন্তে এইবাৰ যেন গৌৰীপুৰ সমষ্টি কংগ্ৰেছৰ দখলত আহিব পাৰে বুলি একাংশই দাবী উত্থাপন কৰিছে 2026ৰ বিধানসভা নিৰ্বাচনত 7 নং গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ টিকট প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত আছে বহু কেইজন হাই প্ৰফাইল নেতা তাৰে ভিতৰত অন্যতম শক্তিশালী প্ৰাৰ্থী বিশিষ্ট সমাজসেৱক নুৰুদ্দিন আহমেদ লোকসভা নিৰ্বাচনত ধুবুৰীত AIUDF প্ৰধান বদৰুদ্দিন আজমল ৰেকৰ্ড সংখ্যক ভোটত পৰাজিত হোৱাৰ পিছতেই গৌৰীপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ ভেটি অধিক শক্তিশালী হৈছে এবাৰ যদিহে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই AIUDFৰ লগত মিত্ৰতা নকৰি অকলে কংগ্ৰেছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে AIUDFৰ বৰ্তমানৰ বিধায়ক নিজানুৰ ৰহমানৰ ভেটিত কঁপনি উঠিব পাৰে লগতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যদি ৰাইজৰ মাজত জনপ্ৰিয়তা থকা নেতাক টিকট প্ৰদান কৰে তেন্তে গৌৰীপুৰ বিধানসভা সমষ্টি কংগ্ৰেছৰ দখলত আহিব পাৰে লগতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 2026ত গৌৰীপুৰ বিধানসভা সমষ্টিত কাক টিকট প্ৰদান কৰে সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট